ইয়াত হাঁহ ছাগলী বলি দি পেলাই থৈ দিছে, দেখিছে নহয়? মই জনা নাছিলোঁ যে ইয়াত বলি দি থৈ দিছে বুলি, মানে ইয়াত বলি দিয়া হৈ গ'ল। হেল্ল' বন্ধুসকল, কি খবৰ? মই আহিলোঁ আজি হাৰহি দেৱালয়। এইখন হৈছে শ্ৰী শ্ৰী ঈশ্বৰী হাৰহি দেৱালয়, ঢকুৱাখানাত স্থিত। ঢকুৱাখানাৰ পৰা আপোনালোকে ধেমাজি ৰাস্তা যেতিয়া মাছখোৱা ৰোডে আহিব ধেমাজিলৈ, তেতিয়া আপোনালোকে বাটতে পাই যাব এই হাৰহি দেৱালয়খন। স্থাপিত আছে 1722 চনতে স্থাপিত কৰা, অৰ্থাৎ প্ৰায় 300 বছৰ পুৰণি। এইখন হৈছে মোৰ মুখ্য দুৱাৰখন। মই আগতে নামটোহে শুনিছিলোঁ, কেতিয়াও অহা নাছিলোঁ ইয়ালৈ, আৰু আজি প্ৰথমবাৰৰ বাবে আহিলোঁ। আৰু ভিতৰৰ চোৱাত মানে ইয়াত এনেকুৱা এটা কথা আছে, ইয়াত মানে বলি বিধান দিয়া হয়। প্ৰতি বছৰে ইয়াত মৌ বলি দিয়া হয়, তাতে হাঁহ ছাগলী এইবিলাকো বলি দিয়া হয়। ইয়াত ভিতৰত আছে মুখ্য মন্দিৰটো আৰু বলি দিয়া শালখন আছে। মই নাজানো একচুৱেলি কেনেকুৱা, আজিলৈকে বলি দিয়া বস্তু মই দেখি পোৱা নাই। আজি প্ৰথমবাৰৰ বাবে দেখিম, প্ৰথমবাৰৰ বাবে চামহে, কাৰণ মই আজিলৈকে বলি বিধান বস্তুটো এইবিলাক মোবাইলে চবাইলে দেখি থকাহে, বিশেষকৈ মই এইবিলাক নাজানো। গতিকে আজি প্ৰথমবাৰ আহি হাৰহি দেৱালয়ত পালোহি, আৰু হাৰহি দেৱালয়ৰ ভিতৰখন অকণমান আপোনালোকক দেখুৱাই দিম। তো চাই থাকিব। বলিশালখন বিশেষকৈ দেখুৱাম, বলিশালখনতনো কেনেকৈ বলি দিয়া হয় মই দেখাই আছোঁ। আৰু এইখন গেটখন থাকি আহিলে আগত, ৰাস্তাটো অলপ দীঘল হয়। এইখন মন্দিৰটোলৈ সোমোৱা গেটখন, আৰু এইটো হৈছে মন্দিৰটো। আৰু এয়া হৈছে শ্ৰী শ্ৰী ঈশ্বৰী হাৰহি দেৱালয়। এইটো হৈছে, আৰু এইটো হৈছে ৰঙাকৈ যিটো দেখিছে, এইটো হৈছে মুখ্য মন্দিৰটো। এই মন্দিৰৰ ভিতৰলৈ সোমাবলৈ হ'লে আপোনালোকে লং পেণ্ট পিন্ধি সোমাব নোৱাৰে, আপোনালোকে ধুতি পিন্ধি ল'ব লাগিব। এইফালে স্বাস্থ্যসেৱা কেন্দ্ৰ, আৰক্ষী প্ৰশাসনৰ কিবা কাৰ্যালয় আছে, প্ৰস্ৰাৱগাৰ আছে, ধুনীয়াকৈ খোৱা পানীৰ ব্যৱস্থা আছে। মন্দিৰৰ চৌহদত মানে জাবৰ জোঁথৰ নেপেলাবলৈ এইবিলাক কিবা কিবি বৰ্ড লিখা আছে। আৰু ইয়াত মই ভিতৰলৈ দেখাই দিম আপোনালোকৰ, ভিতৰখিনি কেনেকুৱা মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। বহুত মানুহ আহি আছে আজি ইয়াত। আৰু বিশেষকৈ ইয়াত চাবলগীয়া বস্তুটো হৈছে বলিশালখন। মই কেতিয়াও দেখা নাছিলোঁ, আজিহে চাইছোঁ। এয়া চাওক না, আৰু ইয়াত ছাগলী বলি দি থৈ দিয়া হৈছে, হাঁহো বলি দি থৈ দিছে, দেখিছে? এইখন বলিশাল, ইয়াত খুঁটা দুটা পুতি পিনি বলি দিয়া হয়। ৰাম আচৰিত কিন্তু দেই, এইটো নেদেখাওঁ মই। তো এই দুডালত হৈছে ছাগলী তাগলী বলি দিব। এইকেইডাল সৰু এইকেইডাল দেখিছে? ইয়াত ছাগলী বলি দিয়া হয়, আৰু মৌ বলি দিবলৈ হ'লে এই ডাঙৰডাল ব্যৱহাৰ কৰা হয়। এইটো চাওক না, এই ডাঙৰডাল মৌ বলি দিবলৈ ব্যৱহাৰ কৰা হৈছে, দেখিলে নহয়? মৌ বলি দিবলৈ এইডাল ব্যৱহাৰ কৰা। এতিয়া বহুত ইয়াত হাঁহ ছাগলী বলি দি পেলাই থৈ দিছে, দেখিছে নহয়? মই জনা নাছিলোঁ যে ইয়াত বলি দি থৈ দিছে বুলি, মানে ইয়াত বলি দিয়া হৈ গ'ল। এই যে বলি দিয়া এই খুঁটাকেইটা যে মই যে দেখাই আছোঁ, এই খুঁটাকেইটা কিমান পুৰণি? এইকেইটা সঁচা কথা মই ক'ব নোৱাৰোঁ। এই তাত যিকেইটা গম পাওঁ, এইকেইটা মানে 5 বছৰমান হৈছে। 5 বছৰ হৈছে সেইটো ডালত। তাৰপৰা এইকেইটা কথা ক'ব নোৱাৰোঁ মই। আপুনি থকা অহাতকৈ আগৰ পৰা আহিছে নেকি? এই দেৱালয়খনৰ লগত আপুনি কিমান দিনৰ পৰা? মোৰ এতিয়া চাওঁতে মই পাহৰি, মোৰ এতিয়া 12, 13, 14 বছৰ হৈছে। 14 বছৰ হৈছে। কিমান পুৰণি দেৱালয়খন? এখন 1722 চনত। গোটেই মন্দিৰটো এবাৰ আপোনালোকক দেখাই দিছোঁ। গোটেই মন্দিৰটো এনেকৈ দীঘল, কাউণ্টাৰ বনোৱা আছে ইয়াত। 1 নং কাউণ্টাৰ, 2 নং কাউণ্টাৰ। ঢকুৱাখানাত অৱস্থিত এইটো। ভিতৰতে বলি দিয়া জেগাটো আছে, চাওক না ইয়াত। আৰু সেইফালে আছে মন্দিৰটো, ফ্ৰণ্টত গোটেই মন্দিৰটো আছে। আৰু সেয়া মানুহবিলাক শৰাই দিবলৈ আহিছে, ইয়াত শৰাই দিবলৈ আহিছে মানুহবোৰ। ভিতৰত মন্দিৰৰ পূজাৰী আছে চাগে।
মই ভিতৰলৈ নোসোমাওঁ, মই লং পেণ্ট পিন্ধি আহিলোঁ যে, ধুতি পিন্ধি অহা হ'লে সোমালোহেঁতেন। ইয়াত বলি দিলে এডোখৰ জেগা চাফা কৰিছে, চাই লওক। আৰু এয়া হৈছে সেইফালে থাপনা এখন আছে, এইটো চাইডে ধূপ চুপ জ্বলোৱা হয় তাত। আৰু এয়া হৈছে হাৰহি দেৱালয়, যিটো মই সৰু ভিডিঅ' এটাৰ জৰিয়তে আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।